চেলা টিউচনটো একো নাহিয়ে নাপায় টিউচন কৰিয়ে খাই আছো ভাত কিন্তু তিৰি নবৈ তাত কি হ'ব চলিকেইটাৰো মানে সময়ৰ মূল্যই নাই ধত কেতিয়াবা আহে অ' ছাৰ তোমাৰে নাম লৈছিলে মই আছো দিয়ক আজি বাহিৰে মানে কাপোৰ এখন ধুই দিছি টেবুলত আজি ইয়াতে হ'ব দে হ'ব দিয়ক হয় নেকি হ'ব দে অ' ছাৰতো লংপেন চংপেন নাই আজি কি কবি বাহিৰে আজি গোটাই চাফাই মন্ত্ৰী হৈ গৈছি চাফাই মন্ত্ৰী আজি দে ইটাৰ বেয়া আমি বেলেগ কথা নকওঁ কাৰণ কিয় মই তোৰ টিউচন জানাই কিমান দি টিউচন কৰো বেছি সময় টিউচন নকৰো কৰিমে যাব পাৰিলি কথা ভাল পা নেকি তই ভাল পা নেকি যাব পাৰিলি পৰীক্ষা কি চুৰ কৰা হে টিউচন মানে পৰীক্ষা আহিছে পৰীক্ষা এটা কলম দিছো নে এটা কোনোবাই দৌৰে কোনোবাই এটা কলম দিয়ে মোক দিয়ে তোকতো কলম কিন্তু কৰোণাৰ কলমেদি মোৰ লিখি ভাল লাগিল নতুন কলম আনো নেকি ভাল কলম আনো মই কি এটা লৈছে এইটো দাম পাইপে নাই দেখোন তো ও পাঁচডাল তিতিয়াৰ পিটেঙা দৈ কাৰেণ্টত চলে ছাৰ নালাগে দিয়ক এইটো কি হে মই ঘৰত লাইনৰ কাম কৰি আছিলো তাৰমানে আমাৰ বৰ্ডখনৰ লাইন নাপাই গৈছে লাইনৰ কাম কৰি আছো কৰি যাওঁতে কলমটো বুলি কাষ্টাৰটো আহি গ'ল লিখছি না কি ছাৰ ভাইৰাছ না ভাইৰাছ একো ভাইৰাছ নেই এতিয়া মই কি কৰোঁ কওকচোন চেলা কি হ'ব বাহিৰেও মোৰ কলমৰ পাইপ চাইপ ধুই দিছি চব পেলাই কাপৰে চাপৰে দি এতিয়া কি টিউচন কৰিবি দে আজি এলা লেখা পঢ়া নহয় আজি এলা তহঁতক মই প্ৰশ্ন কৰিম তোন কেনাহান কি কৰিব পাৰা চাং মই আজি টেষ্টাৰটো দিয়ক টেষ্টাৰটো ল'ম আচ্ছা আজি কলম চলম নাই যা মোৰো নাই কলম চলম এই বেটা ভাইৰাছ দেচোন কো তাৰমানে কি জানা অকল টিউচন কৰি থাকিলে মানে টিউচনৰ কিতাপৰ কথা জানিব লাগে মই নাজানে বুলি ক'ব নালাগে কিন্তু অলপ বাহিৰা নলেজো লাগে দেচোন কো ফুল আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ মোৰ মতে ছাৰ ফুল দুটা সময়তে লাগে বছৰত এক নম্বৰ সময় হ'ল আপোনাৰ এইটো আমাৰ প্ৰথমতে ধৰক সৰস্বতী পূজাত লাগে তাৰপিছত আৰু আপোনাৰ দুৰ্গা পূজাৰ সময়ত লাগে কিয় মানে ছাৰ চাব সৰস্বতী পূজা আহিল অহাৰ লগে লগে আমাৰ হাতে হাতে ফুল পাব ফুল পালে আমি ছোৱালীবিলাক প্ৰপ'জ মাৰিব লাগে আৰু শুনক আৰু দুৰ্গা পূজাৰ সময়তো ঠিক একে কম প্ৰপ'জ কৰিব লাগে এই টিউচন কৰিছো মই ভাইৰাছ নাচ না আগত মই জানিম ফুল ক'ত লাগে না ফুল মানুহ মল্লি লাগে উৰুকাৰ দিনা ৰাতি লাগে খানা খালি ৰাতি লাগে আৰু কি লাগে কি ফুল কথা তোক কি ফুল লাগে ৰাতি খানা খালি বাপা তই মই কি টিউচন নহয় হৈ যাওক ছাৰ সেইটোৱে সেইটোৱে মই কতোৱে একো কি ভুল কৈছি মই কতোৱে নহয় ছাৰ মই কতো ই ভুল কৈছি কি ভুল কৈছি মই কতোৱে মই কতো মই জানে আপুনি এক নম্বৰ বোলে মই জানো নহয় নেকি বেটা হাত দৌৰে হনাই মোৰ নাম চাম বদনাম কৰি খাবি এলা বেলেগত নপি মই জানো মইতো আপোনাৰ দুৰ্গা পূজা আহিলে সৰস্বতী পূজা আহিলে হাতত চলি গ'লে হাতে হাতেহে দেখা পাম নপিয়া হ'ব নপি এনেকে নহয় মই কম দেই আগদিন লোৱা কম দেই এই নহয় আমি যিটো দেখা পাইছো সেইটোহে কৈছো কম দে বাৰু কিনা কম নপি বেলেগত নপি দেই দে এতিয়া খেলাখন বাদ দিছোন শুনছা না ভাইৰাছ দিয়ক কওকচোন কি বা তই এতিয়া কবিতা মাত অ' ছাৰ আপুনি কবিতাৰ কথা কৈছে ন এক মিনিট ৰ'ব মই এতিয়া আহিছো ৰ'ব এই ছয়কাতৰ কবিতাক মাতি আনো এক মিনিট ৰ'ব মই আহিছো হ'ব কবিতা মাতিব দিছিলো তোক সেই ছয়কাতৰ কবিতাক মাতিব জানাই তো এইটো কবিতা মই লাগে আপুনিতো এইমাত্ৰ কৈছে কবিতাক মাতি আন মই কবিতাক মাতি আনো কৈ নাই আপুনি মোক কোৱা মই মাতি দিম মাত তই মাত কবিতা মাতা ল'ব মাত ও কবিতা প্ৰভু কবিতা প্ৰভু ও তোক ছাৰে মাতছি কি শিখালো আপুনিতো লাগে তাৰ কবিতাক মাতিবা সিও কবিতাকে মাতছি কবিতা আমাৰ ছয়কাতৰ কবিতা মাতছি মই কি তোমাক কি শিখালো মই কচোন বদনামটো মোৰ হ'ব কবিতা মাতবা দিছো কবিতা মাতছো ফুলৰ কথা কৈছো হ'ব ফুলো উঠো কবিতা উঠো
এ থচোন থ ইমান থ আচ্ছা দিয়ক কওকচোন আচ্ছা, নিজে থ থ দিয়ক থৈছো দিয়ক থ এ থৈছো দিয়ক ইয়াতে থৈছো তাতে ৰৈছা চালা কবিতাও শুনালি মোক নকবি দেচোন আৰু আমাক আমি থবি আলা ভাই নকবি দেই নকবি দেই নকওঁ ন মাষ্টৰটো মই মই ঘৰত কম দিয়ক একবাৰ মাতি দিম আৰু ঘৰত যাই কিনে আৰু সেইটোৱে বন্ধ কৰ এলাটো নাজানা এতিয়া এলা চব বাদ দি বিপৰীত শব্দ ধুন জানা না জানো জানো অ জানো মই বঢ়িয়া জানো মই জানো ভাইৰাছো জানা জানো, জানো। বঢ়িয়াকে জানো ছাৰ জানাতো জানো। দে আপুনি যিয়ে শিকাইছিল আগতে মোক মনত আছে মোৰো মনত আছে দে ক টিভিৰ বিপৰীত শব্দ কো তই কবি মই কৈ আছো তই ক'ব লাগিব কিন্তু ভালকে দেখবি তই ক টিভিৰ বিপৰীত শব্দ কি ছাৰ মোবাইল হাই ৰে হাই হ'ব ই যি পাৰিব আৰু মই গম পোৱা গৈছো ই যি ফাৰ্ষ্ট ডিভিজনে যি গেৰা মাৰিব ই গাধাই মই মোৰ মোবাইলে তই মনত থাক তই মনত থাক অ ভাইৰাছে বিপৰীত শব্দৰ অৰ্থ কৈ দিলা গাধা বুলি মই জানোৱে সি হয় নেকি মোৰতো ভুল হৈছে তই এটা কথাকে মোৰ এখন কাকাৰত বুকি নাখিবি দে শুনছা না চেলা বেটা ভাইৰাছ ভুল হৈছে তই কৰো না দে ক তই অলপ মনে মনে থাকচোন দিয়ক, তাক মই দেখিলে মোৰ মনত- হাঁহি উঠাইছে ইমান গাধাই বিপৰীত শব্দৰ অৰ্থ তই জানাই না কি মই একদম গোটেই জানো তই সদায় জানা পৃথিৱী যিমান আছে গোটেই জানো পৃথিৱীৰ বিপৰীত শব্দৰ অৰ্থ কচোন সূৰ্য তাৰপিছত আপিৰ বিপৰীত শব্দৰ অৰ্থ কচোন আপিৰ ছোৱালী গভীৰ উত্তৰটো দিছে ইমান জানে মোৰ চব মই চব জানো আৰু সুধা বৰ্তমান 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 কি বুকি আছে তই আপুনি যি কৈছে মইহে কৈছো বৰ্তমান আপুনিতো কৈছে বৰ্তমান বৰ্তমান কিয় কৈছে বৰ্তমান গৈ লগ হৈ মোক মাৰিবি নে কি মাথা নামৰো দা আপোনাৰ বিপৰীত শব্দ সুধা ফেনৰ বিপৰীত শব্দৰ অৰ্থ কি বিষ্ণি এইটো ভুল হৈছে ছাৰ এইটো ভুল হ'বই নোৱাৰে মইতো গিনিছ বুকত দেখছো হ'বই নোৱাৰে লাগা ই মাষ্টৰ নহয় এইটো ভুল হ'বই নোৱাৰে বুলি কৈছো না। কি কৰিছে মোৰতো শুদ্ধ হৈছে না তাততো শুদ্ধ হৈছে। আচলতে মই তোহাঁতক টিউশ্যন লোৱাটোৱে ভুল হৈছে গম পা কি হয় চেলা মোৰ সেই BA পাছ কৰা মাৰ্কশ্বিট গেলখান এনেই যোৱা নগো তোহাক মই টিউশ্যন কৰাতে ছাৰ সেইগিলা কথা বাদ দিয়ক আপোনাক প্ৰথমতে এটা কথা কওঁ আমি যদি জানিলো হয় এইখিনি কথা আপোনাৰ তাকে টিউশ্যন ল'ব টিউশ্যন ল'ব আহিলো হয়। নাহিলো হয়ে আপুনি শিকাই দিয়ক আপুনি নাজানো কাৰণেতো আপোনাৰ তাকে শিকাই আহিছো আচ্ছা ইটা চব হ'ল বিপৰীত শব্দ কলি বহুত জানা দেখোন জানো আমি চব জানো না জানাই দে জানা বুলি নকলো মোক মাৰিব জানাই দে জানো আমি দে এইবাৰ কচোন কিন্তু এটা কথা দেই এইটো কিন্তু এইবাৰ তোমাৰ পৰীক্ষা তাহাঁতো খাটাং চিন দি থবি কিন্তু পুৰা সঁচাই নাই ছাৰ চিন দি থবি কোমৰাৰ ইংলিছ কি জানা না দেখোন কুমড়ার ইংলিশ মই জানো দেচোন। কুমড়া 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 কি ইংলিছ কৈছে ই দিয়ক সেইটোৱে দিয়ক কুমড়া কোমৰা কোমৰা এই হয় সেইটোৱে ময়ো সেইটোৱে মোৰ সেইটোৱে এনচাৰটো সেয়ে দিলোঁ মই আপনার তার একটা ছাত্র আছিলে অ এই স্কচ নাকি আহিছিল দে সি এতিয়া নাহে নেকি একে অ নাহে মানে সিও তোহাঁতৰ দৰে পণ্ডিত অ সেইকাৰণে তাৰ চাকৰি হ ক'ত গুৱাহাটীত যি ভূতনাথ যি আছে অ। তাৰে মৰা মানুহ চুলি ফুৰাব লাগে বাহ কি চাকৰি কি চাকৰি অ তোৰ মা পাই না এ বেলেগ দৰমহা এই ৰচন ছাৰে তেওঁ বহুত প্ৰশ্ন হচ্ছে ছাৰৰ কথা আমি সুধো দেই সুধো দে মই সুধো ৰ ছাৰ আপুনি ক'ব এই পাহাৰখনত ওপৰত জুই লাগি আছে কি সুধিলা কাই নকলেও লাজত পৰো শুনবি বেটা হাতত পণ্ডিত ৰ কাণৰ আগত ছাতি সৰে লাগে দে শুনবি দিয়ক কওক দিছ ইজ পাহাৰ দেট ইজ জুই লাগিং সেইটো সঁচাই নাই একদম বেলেগ কৈ দিলে আপুনি এতিয়া মই ইমান দিনে যদি পাৰাই এলা চিনি ৰবি এলা লাগব লেখবি এলা এ কি কয় আমাৰ ছাৰে আন্ধাৰ মেট্ৰি বহুত জানা ছাৰে আমাৰ এইটো ফাইনেল ফাইনেল দেখি ল'বি দেই আহিব মেট্ৰিকত আহিব এই 24 ঘণ্টা পঢ়িবিয়ে নাকি এ তই থাক মই যাম দেই তই থাক চেলা কি পালো ষ্টুডেণ্ট গাইজ আজি মানে চশমাযোৰ মাজত আৰু পিন্ধছো যিয়ে নহওক আজি মানে ভিডিঅ'টো অলপ মানে ৰাতি কৰিলোঁ অলপ কেমেৰাৰ কোৱালিটি বেয়া হ'বও পাৰে তাৰ ওপৰত মানে অলপ ক্ষমা কৰি দিব আৰু মানে কি যদি ভিডিঅ'টো কি কওঁ অলপ আজি ইমান কেৰপা নাই
কেৰপা নহয় তাৰ নাম একচুৱেলি হেৰি বুঢ়া ভুল আছিল কিয় নাই তই কিয় নাই এইটো নাই নাই কেমেৰা কোনে কৰিলা হয় পেলু হৈছি আচ্ছা যিয়ে নহওক চ' গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে কি কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে আজি পলৰ মেইনলি নহয় তাৰ হাগা হৈছিল সেইকাৰণে সি ভিডিঅ' বনা নাই জয় 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 অসম জয় হিন্দ